নমস্কাৰ ৰাইজ ডিজে ব্লগ চলাই আপোনালোকক স্বাগতম জনাইছোঁ। চাই থাকক। আজি মই এঠাইত যাম বুলি ভাবিছোঁ। ক'ত যাম কি কৰিম আপোনালোকে দেখা পাব ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ছাবস্ক্ৰাইব কৰি দিব, কাৰণ কষ্ট হয় ভিডিঅ' বনাওঁতে, বহুতখিনি কষ্ট হয়, বহুত যাব লাগে। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে চাওক। ক'ত যাম কি কৰোঁ আপোনালোকে চাই লওক। এতিয়া মই ওলাইছোঁ, এতিয়া মই যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে। ফাইনেলি গাইজ আহি পালোঁ। যিটো জেগাত আহিছিলোঁ এইটো জেগাত আহি পালোঁ। এইখিনি হ'ল গিৰি গোবৰ্ধন পাহাৰ। ইয়াতে বাইক পাৰ্কিং কৰি দিলোঁ। আপোনালোকে এতিয়া জেগাখিনি দেখাম, আপোনালোকে চাই থাকক। আপোনালোকক এতিয়া ওপৰলৈকে লৈ যাম, আপোনালোকে চাই থাকক, ব্লগটোৰ সৈতে জড়িত হৈ থাকক। আপোনালোকক দেখাই আছোঁ। আৰু মোৰ লগত মোৰ লগৰজন আছে গাইজ, এজন মোৰ লগৰজন, হাই কৰি দে। আপোনালোকে চাই থাকক। এতিয়া ওপৰলৈ যাম পাহাৰৰ ওপৰলৈ, আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। গাইজ চাওক কি ধুনীয়াকৈ বৃন্দাবনখন বনাই থৈ দিছে, ধুনীয়াকৈ বনাই সজাই থৈ দিয়া হৈছে। কি মজা লাগিছে চাওক গাইজ, কি মজাকৈ। এইটো বাঘো আছে। বহুত ওখ গাইজ, ভাবা নাছিলোঁ ইমান ওখ বুলি। বাপৰে বা, মাথা ঘূৰাই দিছে। মাথা ঘূৰাইছে মানে কি ভাগৰ লাগছে। বহুত ওখ, বহুত ওপৰত আছে, আপোনালোকে চাই লওক। আকৌ বহুত যাব লগা আছে। এইখিনি ওপৰৰ পৰা উঠিলোঁ, এই তলত আছিলোঁ, তলৰ পৰা আহিলোঁ। বহুত ওখ। আজি দেখাম বুলি আহিছোঁ, এতিয়া দেখাবই লাগিব যিমান ওখ হ'লেও। চাই লওক। ফাইনেলি গাইজ বহুতখিনি আহি পালোঁ, কিন্তু এতিয়ালৈকে পোৱা নাই। আপোনালোকে চাই থাকক, কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে। চাই থাকক। এয়া বহুত ওখ গাইজ, ইমান ওখ বুলি মই ভবা নাছিলোঁ। বহুত ওপৰত যাব লাগিব। চাই থাকক কি ধুনীয়া শিল আছে ইয়াত। ৰাইজ এইটো শিলটো চাওক, কি ডাঙৰ শিল চাওক, কি ডাঙৰ শিল। এইটো চাওক, এই ধৰচোন তই, অলপ লৰাব পাৰোঁ না, চাওঁ ৰ'ব ৰাইজ। নললে ৰাইজ, বহুত ট্ৰাই কৰিছোঁ, নললে। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। বাপ, বহুত ওখ গাইজ, বহুত ওখ। ভিউ চাওক না আপোনালোকে, কি মজা ভিউ চাওক। চাওক আপোনালোকে কি মজা ভিউ গাইজ, কি ধুনীয়া জেগা চাওক। মই তলফালে দেখাইছোঁ চাওক গাইজ। বহুত ওপৰত উঠা হৈছে, বহুত ওপৰত উঠিলোঁ। তথাপি এতিয়ালৈ মন্দিৰটো আহি পোৱা নাই। চাওঁ কিমান ওপৰত আছে, গৈ চালে গম পাম। ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড শিল আছে, ধুনীয়া লাগে। গোবৰ্ধন পাহাৰ নাম আপোনালোকে চাগে শুনিছে। শ্ৰীকৃষ্ণ যিখন গোবৰ্ধন পাহাৰ, সেইখনেই এইখনেই আপোনালোকক দেখাব আহিলোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আপোনাৰ ধৰি লওক 20 কিলোমিটাৰমান হ'ব। চাওক কি ধুনীয়া, কি ধুনীয়া ভিউ চাওক গাইজ। চাওক আহি দুটা ৰাস্তা পালোঁ। ঐ কোনটো দি যাব লাগিব? এইটো দি নেকি? ইফালেও এটা ৰাস্তা আছে, ইফালেও এটা আছে। এইফালেতো দি যাব লাগিব। বেয়া নাপাব, মানে মাতটো বেয়া, উশাহটো মানে ঘামি দিছে ন পুৰা, সেইকাৰণে মাতটো অলপ ভাল হোৱা নাই। নহ'লে বেকফালৰ চিনাৰীটো চাওক,
বেকফালৰ পৰা চাওক কেনেকুৱা এটা ধুনীয়া ভিউ ইয়াৰ পৰা চাই লওক গাইজ চাই থাকক ব'ল এই বহুত দূৰ তামৰ মুখক এই বলো উপায় নাই এনেকৈ যাব লাগিব খামি দৌৰিছে গাইজ চাওক খামি অৱস্থা আহিল উপায় নাই আপোনালোক দেখাব লাগিব আহক আহি থাকক কমন গাইজ ফাইনেলি ইমান ওপৰত আহি জাষ্ট মন্দিৰটোৰ অকণমান দেখিছোঁ বহুত ওপৰত উঠিলোঁ এই ভাই বাঘ চাঘ ওলাই নেকি ৰে গাইজ বেলেগ বস্তুক ভয় নকৰিলেও বাঘটোক কিন্তু ভয় কৰোঁ দেই মিছা কৈ লাভ নাই বহুত ওপৰত আহিছোঁ অ' ভাই ঠাণ্ডাৰ দিন ভাল না গৰমৰ দিন ভাল দিন ভাল হা মোৰ মতে ঠাণ্ডাৰ দিন বেছি ভাল ঠাণ্ডাৰ দিন ভাল ঠাণ্ডাৰ দিনত লেপৰ তলত শুনি থকাৰ মজাই বেলেগ এই গৰমত ইয়াত আহিছোঁ অৱস্থা আহিল গাইজ সেইকাৰণে মোৰ মতে না ঠাণ্ডাৰ দিন মজা ঠাণ্ডাৰ দিনত মজাই বেলেগ বিয়া পাতিলেও মজা समझ रहे हो आप समझ रहे हो ना কোনোবা জুই লগাই থৈ দিছে জুই পাব নোৱাৰি গৰম না গৰমৰ দিনত গাইজ জুই পাব নোৱাৰি কিন্তু এইটো জুই লগাই থৈ দিছে মানে আপোনাৰ কি শুকান পাতবিলাক কোনোবাই জ্বলাই দিছে মানে বহুত মানে ঢাক খাই যায় ন সেইকাৰণে কোনোবাই জ্বলাই দিছে চাগে জুই লগাইছে কিন্তু তামাম গৰম গৰম দিয়া নাই এই পাহাৰৰ ওপৰত কি ধুনীয়া ঘৰ এইটো গাইছ চাওক কি ধুনীয়াকৈ বনাই থৈছে এইটো ঘৰটো গোবৰ্ধন পাহাৰৰ ওপৰত গাইছ এইটো ঘৰটো চাওক ঘৰটো কি ঘৰ এইটো লগ মই আপোনালোকক অলপ দেখাই দিব ট্ৰাই কৰিছোঁ ইনগ্ৰেশ্যন অফ কনষ্ট্ৰাকশ্যন ৰিচাৰ্চ চেণ্টাৰ ট্ৰাইবেল ৰিচাৰ্চ চেণ্টাৰ হয় এইটো ওপৰৰ পৰা কি ধুনীয়া ভিউ চাওক গাইজ দেখিছে ন আৰু ইয়াতে কিবা কিবি লিখা আছে ইয়াতে প্ৰকাণ্ড শিল আছে ইয়াত লিখা আছে ইয়াতে চেণ্ডেল থ'ব ইয়াতে মানে হেৰি হয় ন পূজা চূজা হৈ থাকে সেইকাৰণে ইয়াত মানে চেণ্ডেল থোৱাৰ কাৰণে ইয়াত জেগা কৰি দিছে আৰু আপোনালোকক বেক চাইডৰ ভিউটো মই দেখাই আছোঁ সেইটো মন্দিৰটো গাইজ ওপৰত মন্দিৰটো আছে ফাইনেলি আহি পালোঁ গাইজ চাওক কি ধুনীয়া পৰিৱেশ এটা ধুনীয়া লাগে গাইজ এনেকুৱা জেগাত আহিলে বঢ়িয়া একদম শান্তিৰ জেগা চাওক গাইছ আজিকালি প্ৰেম গাছে শিলে চবতে থাকে গাইছ চাওকচোন চাওক এইবিলাক কি লিখি থৈ দিছে চাওক H+B লাভ H+BHRIDI ফদ্ৰী কি যে হ'ব মা কচম मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ ফাইনেলি গাইজ মন্দিৰ আহি পালোঁ লোকেশ্যনটো চাওক কি ধুনীয়া শান্তি ঠাই চাওক গাইজ ভিউটো চাওক কি মজা ভিউ কি ধুনীয়া ইয়াত ধুনীয়া গছ আছে কিছুমান চাই লওক লোকেশ্যনটো আপোনালোকে আহিব পাৰে ইয়াত পূজা চূজা কৰিব পাৰিব বহুত ধুনীয়া জেগা ধুনীয়া প্লেচ কি ক'ম আৰু ক'ব ভাষা নাই বহুত শান্তিৰ জেগা হয় গাইজ আপোনালোকে আহক ইয়াত গিৰি গোবৰ্ধন পাহাৰত আপোনালোকে পূজা কৰক ফটো চটো উঠিব ভাল জেগাখিনি লোকেশ্যনটো বঢ়িয়া আপোনালোকে ইয়াত ফটো উঠিব পাৰিব কি ধুনীয়াকৈ দেখা পাই চাওক কি ধুনীয়া চাই লওক আহিছোঁ এতিয়া সেৱা এটাটো কৰি যাব লাগিব সেইকাৰণে এতিয়া আমি সেৱা কৰিম এতিয়া মন্দিৰৰ ইয়াতে আছোঁ আৰু মই ইয়াতে ধুনীয়াকৈ আছোঁ এইটো মন্দিৰটো তালা মৰা আছে এতিয়া ইয়াতে পানী আছে পানী অলপ ছিটিয়াই লওঁ ছিটিয়াই ল'লোঁ এতিয়া আমি সেৱা কৰিম সেৱা কৰি কিনে ইয়াৰ পৰা যাম আপোনালোকে আহি চাব ইয়াত কেনেকুৱা লাগে ধুনীয়া পৰিৱেশ চাই লওক ধুনীয়া কি ধুনীয়া
ৰাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব। বহুত কষ্ট হৈছে, বহুত ফৰলৈ এনেকৈ উঠি উঠি আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। আপোনালোকে ইয়াত আহিবলৈ হ'লে আপোনালোকে ছয়গাঁৱৰ পৰা আহি যিটো গোবৰ্ধন চক পায় ন, গোবৰ্ধন চকটোৰ পৰা আপোনালোকে লেফ্ট ছাইডে সোমিলে ইয়াত গিৰি গোবৰ্ধন পাহাৰ বুলি মন্দিৰটো পাই যাব। বহুত সুন্দৰ পৰিৱেশ, বহুত সুন্দৰ জেগা, আপোনালোকে আহিব পাৰে। আপোনালোকে ফুৰিবৰ কাৰণে আহে, আপোনালোকে পূজা কৰিব আহিব পাৰে। ইয়াত ধুনীয়া প্লেচ হয় আৰু ঐতিহ্য থকা প্লেচ, ইতিহাস থকা ইয়াত আপোনালোকে গমেই পায়। গোবৰ্ধন পাহাৰৰ কথা আপোনালোকে শুনিছে, ইয়াত আহক আপোনালোকে। যোনে আহি পোৱা নাই আহিছে, আহাকেইটাকতো নকওঁ, যোনে আহি পোৱা নাই আহক, আহি পেলাই ইয়াত আপোনালোকে ধুনীয়া জেগা আপোনালোকে এনজয় কৰিব পাৰিব। আপোনালোকক এতিয়া এইখিনিয়ে দেখালোঁ, আপোনালোকে চাই কেনেকুৱা বা পালে। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গাইজ ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ বহুত কষ্ট হয় ভিডিঅ' বনাওঁতে। এনেকৈ আপোনালোকৰ কাৰণে আহি কিনে ভিডিঅ' বনাইছোঁ, নতুন দেখাবলৈ ট্ৰাই কৰিছোঁ। মানে কি ধৰি লওক কিছুমানেতো বহুতে দেখিছে আৰু বহুতে দেখাও নাই, সেইকাৰণে দেখাবলৈ ট্ৰাই কৰিছোঁ। দিয়ক গাইজ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। এতিয়ালৈ ইয়াতে সমাপ্ত কৰিছোঁ, দিয়ক ৰাখিছোঁ এতিয়া।